বন্ধুসকল অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে মৌচুমীয়ে মাকক অঞ্জলিয়ে যে সুৰজিতক ভাল পায় ইয়াৰ বিষয়ে কয় আৰু কথাটো গম পোৱাৰ পাছত মাকে সাগৰক সুৰজিতক ঘৰলৈ মাতি পঠাবলৈ কয়। এতিয়া অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম মাক আৰু সাগৰ গৈ কিনে সুৰজিতৰ ঘৰত উপস্থিত হ'ব আৰু সুৰজিতৰ দেউতাকক সুৰজিতৰ বিয়াৰ বিষয়ে ক'ব। এতিয়া বাৰু দেউতাকে সাগৰ আৰু মাকক বাৰু কি ক'ব জানিবলৈ পাব আপোনালোকে অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে আমি দেখিবলৈ পাওঁ যে সুৰজিতৰ দেউতাকে মাকক সুৰজিতৰ বিয়াৰ বিষয়ে কোৱাত মাকক চিন্তাত দেখা যায় আৰু মাকে বাবাই কিবা কোৱাৰ কথা কয়। এতিয়া অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আপোনালোকে দেখিবলৈ পাব মাকে বাবাই সুৰজিতৰ বিয়াৰ ওপৰত কি কৈছে ইয়াৰ বিষয়ে ক'ব। এতিয়া বাৰু বাবাই সুৰজিতৰ বিয়াৰ ওপৰত বাৰু কি কৈছে সঁচাকৈ অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্টছত নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।